পশ্চিম কাৰ্বি আংলঙৰ উমাহাত কাৰ্বি পৰম্পৰাগত ৰীতিৰে সম্পন্ন আঞ্চলিক হাবি ৰিছৰ ৰাজকীয় অভিষেক MGNৰেগা অধীনত 5 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন পৰিষদৰ অধ্যক্ষ হৰেন সিং বে ডিপু মেম্বাৰ হোষ্টেলৰ ৰিটেইনিং ৱাল নিৰ্মাণত চৰম গাফিলতি নিকৃষ্ট পাথৰেৰে গাঠিছে অধিক মুনাফা অনবেখী ঠিকাদাৰে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতেৰণপিয়ে আগবাঢ়িছো প্ৰথম খবৰলে পশ্চিম কাৰ্বি আংলঙৰ উমাহাত 24 নৱেম্বৰত সম্পন্ন কাৰ্বি পৰম্পৰাগত নীতিৰে আঞ্চলিক হাবি ৰিছৰ ৰাজকীয় অভিষেক উমাহা লংৰি হাবে অৰ্থাৎ উমাহাৰ আঞ্চলিক হাবে পদত পূৰ্বৰ হাবে ৰিছৰ ঠাইত নতুন হাবে ৰিছ হিচাপে ৰাজকীয় অভিষেক কৰোৱাই চন্দ্ৰ সিং টিমুঙক সকলোৱে জানে পশ্চিম কাৰ্বি আংলঙত কাৰ্বি পৰম্পৰাগত ৰীতি-নীতি প্ৰচুৰ্য থকা স্থান ৰংহাং ৰংবং চিনথং ৰংবঙত কাৰ্বি ৰজাসকলে এতিয়া পৰম্পৰাগত বিধিৰে শাসন কাৰ্য চলাই অহাৰ কথা আমি সকলোৱে শুনিছো আজি আমি কব আৰু দেখুৱাব বিচাৰিছো উমাহা লংৰি হাবে অৰ্থাৎ আঞ্চলিক হাবেৰ পদবীত নতুনকৈ অভিষেক কৰাৰ পদ্ধতি ৰাজকীয় অভিষেক সম্পন্ন অনুষ্ঠানত ৰংহাং ৰংবং ৰং আৰাকত চিনত মিজিসকল আহি সম্পূৰ্ণ নীতি নিয়মেৰে নতুনকৈ হাবে পদত অভিষিক্ত কৰিবলৈ ওলোৱা চন্দ্ৰ সিং টিমুঙক চেৰফৰূপ সন্মানেৰে মেৰিয়াই দিলে amanke badalo dakrong arakpan pedang arling ke thik giding itu cetong nasi arling ke thik giding itu han labang so puthak diri klara dakben chini jining hang je manpeng ke bat koson ma lapen ke komarsi uhu ke phung ma ala su arona tang asap so thik penili alang tu han diri asap so arju ponji nasi nami tumang bong pini labang so manpeng ke bat mate uhu ke phung asa yang dengalong akong ke komatlo इंग्लैंड si macapain pukul pura sarke borsenot alang li timung sanghu alang li pensi ladak rong parsenot alang li pensi pini ladak rong arak penwang alang li tu wang pensi ladak umha habirisu aphan alang li man peng tikang England lo jadi man bangke England ni Lasi labangso umhalong rialong ke nilitum akrang hako suceng ani pen reng bonghom ani pen si hui longi longpat hui kapacariya phan longyang bong habi kibini alam dukok lasi alang litum ta akrang pen ta alang litum kethedun dukok lo lasi laso adun alang li sarbara lasi puthot nilitum arnam harupen Ricu bang pre hukum ben si nilitum selon mi ke do anpen kelang si nilitum piniarni ricu ke the ke bat arni nang li si nilitum labang sohab ye phan pinitum nemrakom ricu pon lola si labang so melo ni si mej phan pu pon lo উল্লেখ্য এই মুহূৰ্তৰ পৰাই চন্দ্ৰ সিং টিমুং উমাহাৰ চাৰিটা লংৰি হাবে সকলৰ মাজত এগৰাকী হাবে বুলি পৰিগণিত হ'ল habi rong asala ili ake sara hota habi nonta asuputa master inu hexer amunde lo se habi nilihin panamasi apang mata pugalo nang habi chowek nai চাৰি গৰাকী হাবে ক্ৰমে উমাহা হাবে কং হাবে ৰিছো ৰাজাতি হাবে কং ৰাপাতি হাবে উল্লেখ্য উমাহাৰ হাবে ৰিছৰ ৰাজকীয় অভিষেক অনুষ্ঠানত ৰং আৰাকৰ পৰা কুৰ অৰ্থাৎ ফৈদৰ মুৰব্বী ৰবি সিং ৰংফাৰ চিনত সকলে আহি যোগদান কৰে আৰু পৰম্পৰাগতভাৱে ৰাজকীয় অভিষেকৰ বিধি সম্পন্ন কৰে খেৰনিৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ MGNৰেগা অধীনত 5 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব পথ নিৰ্মাণ হ'বলগীয়া পথটিৰ 23 নৱেম্বৰত আধাৰশিলা স্থাপন কৰিলে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে বিগত সময়ছোৱাত পশ্চিম কাৰ্বি আংলং জিলাখনত উন্নয়ন মন্থৰ আছিল যদিও সম্প্ৰতি সাহিত্য শাসিত পৰিষদখনে শেহতীয়াকৈ বিভিন্ন চৰকাৰী বিভিন্ন বিভাগত এলানি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে তাৰে পৰিপ্ৰেক্ষিতত 5 নং ৰংখাং পৰিষদীয় সমষ্টিত বুধবাৰে MGNৰেগা পুঁজিৰ 5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পথটিৰ আধাৰশিলা স্থাপন কৰে অধ্যক্ষ হৰেন সিং বেয়ে
ঠিক সেইমতে আমি ৰাইজৰ উন্নতিৰ হকে উন্নয়নমূলক কাম আমি কৰিবলৈ আগবাঢ়িছোঁ আৰু এই স্কিম যোগেদি এইখন স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলে সুবিধা পাব যেটো আমি জানো বিশেষকৈ বাৰিষা বতৰত এই ৰাস্তা দি অহা যোৱা বহুত কষ্ট হয় যাৰ বাবে আমি ব্লকৰ পৰা এই ৰাস্তাটো স্কিম লৈ পেলাই আজি এই আধাৰশিলাটো স্থাপন কৰিব পাৰিছোঁ গতিকে ঠিক তেনেকৈ আহিবলগীয়া দিনবোৰত আমাৰ কাৰ্বি আংলংখন কেনেকৈ উন্নতি পথলৈ যাব পাৰে কেনেকৈ বিকাশ হয় আৰু বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ মানুহে কেনেকৈ এইবোৰ আঁচনিৰ পৰা সুবিধা পাব সেইটো প্ৰতি লক্ষ্য ৰাখি আমি বহুতো আঁচনি গ্ৰহণ কৰা হৈছে গতিকে এই আঁচনিবোৰ এটাৰ পিছত এটা আহিব গতিকে মোৰ অনুৰোধ যে ৰাইজেও মানে অলপ ধৈৰ্য সহকাৰে আমাৰ লগত সহযোগ দিব লাগিব আধাৰশিলা স্থাপন অনুষ্ঠান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ দুৱাৰা আৰু স্থানীয় ভালে সংখ্যক ৰাইজ উপস্থিত থাকে জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ VVIP কলে সকলোৱে কাৰ্বি পৰিষদৰ CEM EM সকলকে জানে এনে VVIP সকলৰ সদায় অহযোৱা কৰাৰ লগতে স্বয়ং কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষৰ চৰকাৰী বাসভৱনৰ নাকৰ আগতে আছে মেম্বাৰ হোষ্টেলখন আৰু ইয়াৰ ৰিটেইনিং ৱাল গাঠি থকা কাৰ্যও দেখিছে যি কাম কৰিবলৈ যাওঁতে অধিক মুনাফা লাভৰ আশাত নিকৃষ্ট মানৰ বৰ্ডাৰেৰে গাঠি আছে ৰিটেইনিং ৱাল VVIPৰ লগতে অনেক বিজ্ঞ আৰু চিন্তাশীল তথা বুদ্ধিজীৱী মহলৰ আটাইৰে চকুৰ আগতে ঠিকাদাৰে অতি নিম্নমানৰ বৰ্ডাৰেৰে গাঠি আছে ৰিটেইনিং ৱাল অতি গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পথৰ কাষত এইবোৰ কাৰুকাৰ্য দেখিও নেদেখাৰ ভাওজুৰি আটাই নিজৰ গন্তব্য স্থানলৈ অহাযোৱা কৰি আছে এইটো সত্য যে ঠিকাদাৰে ঠিকাৰ কাম কৰে কেইটামান টকা ঘটিবলৈ এইটো হেডমিষ্ট্ৰি থাকিব হেডমিষ্ট্ৰি কাৰণে উদিলো আমি মান নাছিল নহয় টকা ঘটাত আপত্তি নাই কিন্তু এনেকৈ অতি নিম্নমানৰ পাথৰেৰে ৱালগাঠি অধিক মুনাফা আদায়ৰ প্ৰচেষ্টা নিশ্চয়কৈ গৰিহণাৰ যোগ্য একজন আদাক ফুমান জাৰুত মতে আদাক মেম্বাৰ হোষ্টেল থেংনো অলং আদাক বাউন্ডারি ওয়াল মতে লংলিং রায়না পুরাদাক ওয়াল গপাং কিবি পন অলং নলিতুম থেক বলং ল আদাক নি সেমপেন সি বিনে আর সেদাক সিএম মে নাম আসিদা নাইং পুলো সিএম নাইং পু অফিস নামে দাক চেলাং নুন্দে লাপেন দাক সাই খি তুন্দা চেলাং নুন্দে লসনসি থেকলং ল lomlik betul ka joine sinon lang gidung nang lo adak lang sidung pon relo asinon itum thek pon long dak lo lake harlong jong sim border mesen pon dak kidung ni ka ve non la son si dak cement si bit thip ni polo tame dak cement bit thip une si arlong e thu wan si long le pen paching bui kung arlong wan si long le phan kapakat je phan si ha arlong lang dung nang kok lo lake itum thek pon long dak lo camera thengno si pe klang pon dak lo asinon itum thek pon long lo itu camera person Stefan Teron pe Nili Mongol Singh pro Kat News Difu ভালকৈ মন কৰক এই কামত ব্যৱহৃত পাথৰবোৰ গুটেইখন বালি পাথৰ কোৱাতকৈ বালি পথাৰ কোৱাই যুক্তিসংগত হ'ব কি জানি সমাজৰ প্ৰতি অকনো দায়বদ্ধ নথকাকৈ নিৰ্মাণ কৰা ৱাল আয়ুকাল নিশ্চয় বহুত কম হ'ব যি কি নহওক সময় এতিয়া উকলি যোৱা নাই পৰিষদৰ অধীনস্থ বিভাগীয় কৰ্তৃপক্ষ তথা CEM EM সকলে এই ক্ষেত্ৰত গুৰুত্ব দিলে কাম ভাল হ'ব মঙ্গল সিং ক্ৰো ৰিপৰ্ট কাট নিউজ এয়া সক মৰম লগা এগৰাকী কিশোৰী বিগত 10 বছৰে ভুগি আহিছে দুৰাৰোগ্য অচিন ৰোগত কাৰ্বি আংলঙৰ বকলিয়াৰ ৰংনগৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ এই কিশোৰীগৰাকী কেনেকৈ হাতজোৰ কৰি সহানুভূতি তথা সাহায্যৰ আশাৰে বাট চাই আছে সুহৃদয়ৰ 10 বছৰে দুৰ্মিৰ পিতৃ মাতৃয়ে সন্ধ্যা নুখাৰে বিভিন্ন কবিৰাজী তথা পৰম্পৰাগত চিকিৎসাকে ধৰি এলোপেথিক চিকিৎসা কৰিও আৰোগ্য হোৱা নাই দুৰ্মিৰ বাহিৰলৈ নি ভাল চিকিৎসকক দেখুৱাবলৈও নাই পিতৃ মাতৃৰ হাতত টকা সমনীয়াসকলৰ উছলকুট জীৱন দেখি দুৰ্মিৰো মন যায় উছলকুট কৰিবলৈ কিন্তু দুৰ্ভগীয়া দুৰ্মিয়ে নোৱাৰে তেনে কৰিব হয়
আপোনাৰ আমাৰ অকণমান সহানুভূতি আৰু কোনো অৰ্থৱান লোকৰ এধানি কৰোণাই বিগত 10 বছৰে সুস্থ জীৱনৰ আশাত যুঁজি ঘৰৰ চৌপাশত নিজকে প্ৰায় বন্দী কৰি ৰখা কিশোৰীগৰাকীৰ জীৱনলৈ অকণমান স্বৰ্গীয় হাঁহি ঘূৰাই আনিব পাৰে। ওলাবনে এনে মহান আৰু প্ৰচুৰ মানৱীয়তা তথা কৰোণাৰ প্ৰাচুৰ্যৰে ভৰা ধনৱান ব্যক্তি তথা কোনো মানৱ দৰদী বেচৰকাৰী সংগঠনৰ? ভাবক, আপোনালোকৰ আজি অকণমান সাহায্যই কালিলৈ আপোনালোকৰ সন্মুখতে হাঁহিমুখে দেখা দিবহি বিৰাট সম্ভাৱনা প্ৰাচুৰ্যৰ এতিয়া হতভগীয়া দুৰ্মি আপোনাৰ মোৰেই দেশৰ সুনাগৰিক ৰূপত। সেয়ে পলম নকৰিব, আপোনালোকৰ ভিতৰত লুকাই থকা অন্তৰাত্মাক জগাই তুলি য'ত কিঞ্চিত সহায়ৰ হাত আগবঢ়াওক ৰংনগৰৰ এই মৰম লগা দুৰ্মিতক বিপিক। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। মা, মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছোঁ যে, গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে। নিজৰ খৰচৰ পইচা নিজেই উপাৰ্জন কৰিম। হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি। হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি। বুকুত আছে অলেখ সপোন দেখো মই নিজান, কিদৰে পুৰাও মোৰ এধানি সপোন। আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই। জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা। Aturkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017.
You will get permanent L'Oreal hair straightening and hair smoothing at rupees 2,500 to rupees 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only rupees 1,190. Girls, hurry up, the offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। আগবাঢ়িছো পৰৱৰ্তী অংশলে। পশ্চিম কাৰ্বি আংলঙৰ চিন্থং ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয় সম্প্ৰতি ভৰি পৰিছে বন জংঘলেৰে। কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মিত ৰংচেকৰ এই বৃহৎ কাৰ্যালয় ষ্টাফ কোৱাৰ্টাৰ আদি এতিয়া ৰ'দ বৰষুণত পৰি জহি খহি যাবলৈ ওলাইছে আৰু সকলোবোৰ দেখিও নেদেখা কুলিৰ ভাও দি আহিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰ। হয়, বৃহত্তৰ চিন্থং আৰু চচেং পৰিষদীয় সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে হামৰেনৰ পৰা ৩৭ কিলোমিটাৰ নিলগত ৰংচেকত চিন্থং ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয়খন ষ্টাফ কোৱাৰ্টাৰ সহ নিৰ্মাণ কৰা হৈছিল। বৃহৎ এলেকাৰ ৰংচেকৰ এই ভূমিভাগত কাৰ্যালয়ৰ কাম কাজো চলিল প্ৰথম অৱস্থাত, যদিও সেই সময়ত পানী, বিদ্যুৎ ব্যৱস্থা আদিৰ দৰে অতি প্ৰয়োজনীয় ব্যৱস্থাৰ অভাৱৰ অজুহাতত হামৰেন চহৰ এলেকালৈ উঠি আহিল কেইদিনমানলৈকে, অৰ্থাৎ সেইসমূহৰ সুব্যৱস্থাৰে ইয়াৰ কিছুমান আন্তঃগাঁথনিৰ কাম সম্পন্ন নোহোৱালৈকে। কিন্তু চহৰলৈ আহি কাৰ্যালয়খনে একেবাৰে গুজেই গজালি হৈ পৰাৰ দৰে হ'ল আৰু পুনৰ স্থায়ী কাৰ্যালয়লৈ উঠাই নিয়াৰ নামকে নোলোৱা হ'ল পৰিষদ চৰকাৰ। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এইখিনিতে উনুকিয়াবই লাগিব যে এসময়ৰ সেই পিছপৰা অৱহেলিত বঞ্চিত এলেকাত সম্প্ৰতি পানী ব্যৱস্থাকে ধৰি বৈদ্যুতিক ব্যৱস্থাও হ'ল। কিন্তু বৰ্তমান পৰিষদ বিজেপি শাসকীয় চৰকাৰেও এই সম্পৰ্কত একো ব্যৱস্থা লোৱাৰ কথা এবাৰো উল্লেখ কৰা পৰিলক্ষিত হোৱা নাই আজি কুপতি। ফলশ্ৰুতিত ৩৭ কিলোমিটাৰ নিলগত থকা পিছপৰা দুখীয়া ৰাইজে সৰু সুৰা কামৰ খবৰ এটা ল'বলৈ অতদূৰ বাট কৰি বাই ব্লক কাৰ্যালয়লৈ আহি হাৰাশাস্তি খাবলগীয়া হয়। আনহাতে চৰকাৰী টকাৰ অপচয়েৰে নিৰ্মাণ কৰা কাৰ্যালয়, ষ্টাফ কোৱাৰ্টাৰ আদি ভৱনসমূহ বছৰি ৰ'দ বৰষুণত অধিকাংশই ক্ৰমে জহি খহি যাবলৈ ধৰিছে। উল্লেখ্য, কংগ্ৰেছৰ শেহতীয়া কাৰ্যকালছোৱাত কাৰ্যবাহী সদস্য ধন সিং ক্ৰই প্ৰথমে গুৰুত্ব সহকাৰে কাৰ্যালয় পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল, যদিও কাম সম্পূৰ্ণ গতিত আগ নবঢ়াকৈ থাকি গ'ল। ফলস্বৰূপে কাৰ্যালয়খন আগৰ দুখ লগা অৱস্থাতে থাকি গ'ল। পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰেও এতিয়া আগৰ পৰম্পৰাকে অনুসৰণ কৰি দেখিও নেদেখা কুলিৰ ভাও দিবলৈ এৰি কাৰ্যালয় পুনৰ স্থানান্তৰ গুৰুত্ব দিলে বৃহত্তৰ চিন্থং পৰিষদীয় সমষ্টিৰ লগতে চচেং পৰিষদীয় সমষ্টিৰ ৰাইজে উপকৃত হ'ব। হামৰেনৰ পৰা সুন্দৰ সিং ক্ৰ'ৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ সমষ্টিয়ে আলুৰ বীজ বিতৰণ কাৰ্য এতিয়াও অব্যাহত আছে। বিজেপি চৰকাৰৰ দিনত জিলা কৃষি বিভাগৰ পৰা এই প্ৰথমবাৰ ইমান বৃহৎ সংখ্যক ৰূপত আলু বীজ বিতৰণ কৰিছে। আলু বিতৰণ অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত শিশুৰাম গগৈ পৌৰোহিত্য কৰে। কাৰ্বি পৰিষদৰ সদস্য তথা দেওপানী পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি মুকুট মহন্তই মুখ্য অতিথি হিচাপে যোগদান কৰা এই সভাখনত বিজেপিৰ কেইবাটাও বিষয়া নেতাসকল উপস্থিত থাকে।
কাৰ্বি আংলং জিলাত কৃষি বিপ্লৱৰ সূচনা হ'বই নেকি সমষ্টিয়ে জনপ্ৰতিনিধিসকলৰ দ্বাৰা খেতিয়ক ৰাইজৰ মাজত বস্তাই আলুৰ বীজ আৰু সৰিয়হৰ বীজ বিতৰণ কৰা দেখি সকলোৱে ভাবিবলৈ বাধ্য হৈছে এইদৰে সামগ্ৰীৰ ঊৰ্ধ্বমুখী মূল্য প্ৰতিৰোধৰ বাবে অপৰক মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে জিলাখনত পৰিৱৰ্তন অনাৰ নামত দুখীয়া গয়াক এইদৰে আভুৱা ভাৰিছে আলু আৰু সৰিয়হৰ বীজ যেনিবা বিতৰণ কৰিলে ভালদৰে উৎপাদনৰ বাবে ৰাসায়নিক সাৰ কীটনাশক দৰৱ শস্য মাটিত নিদিলে জানো ভাল উৎপাদন হ'ব কিনো বুলিও দুখীয়া খেতিয়কে কিনিব কেনেদৰে হয় দুখীয়া খেতিয়কৰ আৰ্থ সামাজিক দিশটো পৰিৱৰ্তনৰ কথা চিন্তা কৰি বিজেপি চৰকাৰে এইসমূহ সামগ্ৰী বিতৰণ কৰিছে সকলোৱে ভাল পাইছে কিন্তু বিলাও বুলি বস্তা ভৰ্তি আলু বা সৰিয়হৰ বীজ বিলালেই জানো যথেষ্ট খেতিৰ প্ৰয়োজনীয় সাৰ কীটনাশক দৰৱ আদি লগতে বিলোৱা নাই কিয় এই প্ৰশ্ন কেৱল আমাৰ নহয় জিলাৰ বহু সচেতন ৰাইজৰ আছেনে বিজেপি সাহকীয় দলৰ হাতত এই উত্তৰ এয়া চাওক পৰিষদৰ সাহক নেতাসকললৈ কি সিএম কি কাৰ্যবাহী সদস্য কি সদস্য তথা জনপ্ৰতিনিধি এদিনৰ পিছে নিজ সমষ্টিত কিমান যে বস্তাই আলু বিতৰণ কৰিছে এইবাৰৰ বিহাৰ আৰু পশ্চিম বংগৰ আলু ৰাজস্থানৰ মিঠাতেল আমদানি নকৰিলেও চলিব আনহাতে বজাৰত পিয়াজ প্ৰতি কেজি হৈছে 50 টকা আলু কেজিত 15 টকা মিঠাতেল ব্ৰেণ্ড লৈ 200 টকা লৈ আৰু চেনি কেজিত কেতিয়াবা সেঞ্চুৰী কুবালে ৰাজ্যক কৰৰ হকা দি জিএসটি নীতি প্ৰয়োগ কৰা বিজেপি চৰকাৰে সকলো সামগ্ৰীতে জিএসটি লগাই দুখীয়াৰ মূৰত মাতমাৰ খুদাইছে দুখীয়াৰ মূৰত নাৰিকল ভাঙি খোৱা পূৰ্বৰ কংগ্ৰেছৰে পৰম্পৰা অব্যাহত ৰখা বিজেপি চৰকাৰৰ পৰা ৰাইজে আৰু কি আশা কৰিব পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ বিৰাট সাফল্য বন কৰ্মীয়ে জব্দ কৰিলে চুৰাং কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাকখন মেঘালয় পথেৰে মেঘালয়লৈ নি আছিল গাড়ীৰ শব্দ শুনি পেট্ৰলিং ডিউটিত থকা বন কৰ্মীৰ দলে বাটতে আগচি ধৰিবলৈ সক্ষম হয় কাঠ ভৰ্তি ট্ৰাক পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ফৰেষ্ট ৰেঞ্জ অন্তৰ্গত বনাঞ্চল মাজেৰে পেট্ৰলিং কৰ্তব্যত থকা বন কৰ্মীৰ দলে 22 নৱেম্বৰত অৰ্জন কৰে এক বিৰাট সাফল্য অসম মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাত অভিযান চলাই থকা সময়তে বন কৰ্মীৰ দলে বনাঞ্চলৰ পৰা মেঘালয় পথেৰে গাড়ী আহি থকা শব্দ শুনি হেফালে ততাতৈয়াকৈ অনুসন্ধানৰ বাবে যোৱাৰ পথতে কুণ্ডা কাঠ ভৰ্তি ট্ৰাকখন বাটতে আটক কৰিবলৈ সক্ষম হয় 12টা বজাৰ পৰা আমি মানে পেট্ৰলিং মানে গৈছিলো মানে এই মুকলৈকে এতিয়া মানে তাত আমি এম্বুছ কৰিছোঁ ৰাতি কমচে কম 3টা মান হৈছে আৰু তাতে তাৰ পৰা আমি গাড়ী কিবা শব্দ শুনি পেলাই তেতিয়া আমি গৈছিলোঁ ৰংখেলান চাইডত পিছত তাতে আমি ৰাস্তাতে লগ পাইছিলোঁ মানুহটো নাই ধৰিব পৰা নাই মানুহ চব পলাই গ'ল কুণ্ডাটো এইটো মেঘালয় চাইডত লৈ গৈছিলে পশ্চিম কাৰ্বি আংলং বনাঞ্চলৰ পৰা অবৈধভাৱে কটা মূল্যৱান কাঠৰ কুণ্ডা মেঘালয়ৰ ML04 68856 নম্বৰৰ ট্ৰাক যোগে বুজাই কৰি আনি থকা পথত আটক কৰিবলৈ সক্ষম হয় ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয় তাই বিদায় লৈছো ধন্যবাদ